दिनै बिटिसिनि सीएम प्रमोद बर' बिथाङा लाइमोनफोरनि थाखाय बड'लेण्ड लाइमोन साख्रि बिथांखि एबा बड'लेण्ड युथ एमप्लयमेन्ट मिशनखौ बेखेवना होनाय जायो। बेजों लोगोसेनो 3rd ग्रेड, 4th ग्रेड आरो अफिसारनि थाखाय बिटिसिनि मोनफ्रोमबो जिल्लायाव ट्रेनिं सेन्टार बेखेवनो आखायाव लानाय जायो। বিটিআৰ চৰকাৰৰ এটা ডাঙৰ মিছন এটা আজি লঞ্চ কৰা হৈছে। আমাৰ শিক্ষা বিভাগ আৰু ইয়াত চিট ডিপাৰ্টমেণ্টটো থাকিব। এইটো হ'ল বডোলেণ্ড ইউথ এমপ্লয়মেণ্ট মিছন। আৰু এই মিছনৰ আমি বিশেষকৈ আমাৰ যিসকলে গভৰ্ণমেণ্ট জব বা বিভিন্ন জব কৰিবলৈ চাকৰি কৰিবলৈ মন আছে তেখেতসকলৰ কাৰণে 4th গ্ৰেডৰ পৰা লৈ পেলাই অফিচাৰলৈকে বিভিন্ন কোচিং, বিভিন্ন অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম, বিভিন্ন ট্ৰেইনিংবিলাক দিয়া হ'ব। আৰু ইয়াৰ কাৰণে প্ৰথম ফাৰ্ষ্ট ফেজত 5টা ডিষ্ট্ৰিক্টত 5খনকৈ কলেজ, 25খন কলেজ বাছনি কৰা হৈছে। আৰু সেই কলেজবিলাকত কলেজৰে এজন প্ৰফেচাৰক বাছনি কৰিছে এজ এ নডেল প্ৰফেচাৰ। আৰু হায়াৰ ছেকেণ্ডাৰীত আমি য'ত কলেজ নাই তাত হায়াৰ ছেকেণ্ডাৰী টিচাৰ এজনক নডেল টিচাৰ হিচাপে চিলেকশ্যন কৰা হৈছে। তেখেতসকলৰ তত্ত্বাৱধানত এই প্ৰগ্ৰামটো চলিব। ইয়াত দুটা উদ্দেশ্য, এটা হ'ল ল'ৰা ছোৱালীক কোচিং দিয়া, আনটো হ'ল কলেজখনৰো এটা এক্টিভিটি হিচাপে তেখেতসকলে সেইটো ল'ব পাৰিব। আৰু যিটো NAAC এছেচমেণ্ট আহে এইবিলাকত তেখেতসকলে অলপ ছাপৰ্ট হ'ব। বিশেষকৈ আমি জানো যে বড়োলেণ্ড অঞ্চলত এইটো বহুত ডাঙৰ চহৰ বা তেনেকুৱা এৰিয়া নাই য'ত নেকি বহুত কোচিং চেণ্টাৰবিলাক থাকে। এতিয়া গুৱাহাটীত কিছুমান কোচিং চেণ্টাৰ আছে, কলকাতাত আছে।